हेलो एवरीवन কি খবৰ ৰহস্যময় কাহিনীবোৰ শুনি তথা ৰহস্যময় কাহিনীবোৰ পঢ়ি আমি হয়তো সকলোৱে বহুতেই বেছি ভাল পাওঁ আপোনালোকেও বাৰু ৰহস্যময় কাহিনীবোৰ তথা যিবোৰ কাহিনীত এটা নিৰ্দিষ্ট ৰহস্য লুকাই থাকে তেনে ধৰণৰ কাহিনীবোৰ বাৰু শুনি ভাল পায়নে এই বিষয়ে মোৰ তলৰ কমেন্ট বক্সত কমেন্ট কৰি জনাব বুলি আশা কৰিলো আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে এটা সত্য ঘটনাৰ আধাৰত ৰচিত এটি কাহিনী আপোনালোকৰ মাজলৈ বুলি আগবঢ়াইছো আৰু এই কাহিনীটোৰ মূল নায়িকা হৈছে এগৰাকী মহিলা আৰু এই ৰহস্যময় মহিলাগৰাকীৰ নামটো হৈছে ইমিলি সাগি আপোনালোকে যদি ইমিলি সাগিৰ বিষয়ে পঢ়িব বিচাৰে তেনেহলে গুগলত সাৰ্চ কৰি চাব পাৰে আৰু গুগলত সাৰ্চ কৰিলে আপোনালোকে তেওঁৰ ওপৰত লিখা বহুত কেইটা আৰ্টিকল পাই যাব আশা কৰিছো আপোনালোকে ভিডিঅ'টি চাই ভাল পাব আৰু ইয়াৰ লগতে আপোনালোকৰ চিনাকি বন্ধু-বান্ধৱী যিসকলে কাহিনী শুনি ভাল পায় সেই সকল বন্ধু-বান্ধৱীলৈ এই ভিডিঅ'টি নিশ্চয়কৈ শ্বেয়াৰ কৰিব তেনেহলে পলম নকৰি বলক ভিডিঅ'টোৰ ফালে আগবাঢ়ো বন্ধু-বান্ধৱীসকল এতিয়া হয়তো আপোনালোকৰ মনত এটাই প্ৰশ্ন উত্থাপন হৈছে যে এই ইমিলি সাগি নামৰ মহিলাগৰাকী বাৰু কিয় ইমান ৰহস্যময়ী তেনেহলে প্ৰথমে কৈ দিও যে মহিলাগৰাকীয়ে যিখন বিদ্যালয়ৰ পাঠদান কৰিছিল সেই বিদ্যালয়খনৰ ষ্টুডেন্ট বিলাকে অৰ্থাৎ ছাত্ৰ-ছাত্ৰী বিলাকে এই মহিলাগৰাকীলৈ বহুত বেছি ভয় কৰিছিল এতিয়া হয়তো আপোনালোকে ভাবিছে ছাত্ৰ-ছাত্ৰীসকলে ভয় কৰাৰ প্ৰথম কাৰণেই হ'ল যে হয়তো শিক্ষয়িত্ৰীগৰাকী বহুত বেছি ষ্ট্ৰিক্ট আছিল আৰু শিক্ষয়িত্ৰীগৰাকীয়ে মাৰপিট কৰিছিল কিন্তু তেনেকুৱা একোৱেই হোৱা নাছিল আসল ঘটনাটোৱে হ'ল যে এই ইমিলি সাগি নামৰ মহিলাগৰাকীৰ লগত এনে কিছুমান ভুটিয়া ঘটনা জড়িত হৈ আছিল যে যাৰ ফলস্বৰূপে বিদ্যালয়খনত থকা ছাত্ৰ-ছাত্ৰীসকলৰ লগতে আন শিক্ষক-শিক্ষয়িত্ৰীবিলাকেও এই মহিলাগৰাকীলৈ ভয় কৰিবলৈ আৰম্ভ কৰিছিল এতিয়া আগবাঢ়িছো ঘটনাটোৰ মূল অংশলৈ বন্ধু-বান্ধৱীসকল এই ৰহস্যময় মহিলাগৰাকী অৰ্থাৎ ইমিলি সাগিৰ জন্ম হৈছিল এখন গাঁৱত আৰু তেওঁলোকৰ পৰিয়ালটোৰ এটা বিস্কুটৰ ফেক্টৰী আছিল আৰু সেই বিস্কুটৰ ফেক্টৰীটো গোটেই গাঁওখনতে প্ৰসিদ্ধ আছিল আৰু এই প্ৰসিদ্ধ ঘৰখনতে ইমিলি সাগি নামৰ এই ৰহস্যময় ছোৱালীজনীৰ জন্ম হৈছিল আৰু এই ছোৱালীজনীৰ জন্ম হোৱাৰে পৰা তথা সৰুৰে পৰা তেওঁৰ লগত এনে কিছুমান ঘটনা ঘটিছিল যাৰ ফলস্বৰূপে গাঁৱৰ মানুহৰ লগতে নিজ পিতৃ-মাতৃও ছোৱালীজনীলৈ ভয় কৰা আৰম্ভ কৰিছিল বন্ধু-বান্ধৱীসকল এতিয়া হয়তো আপোনালোকৰ মনত প্ৰশ্ন উঠিছে যে ইমান এজনী সৰু ছোৱালীলৈ মানুহেনো কি কাৰণে ভয় কৰিব তেনেহলে ইয়াৰ আসল কথাটো তথা ৰহস্যময় কথাটোৱে হ'ল যে ইমিলি সাগিৰ লগতে তেওঁৰ দৰে একে দেখা এজনী যমজ ভনীয়েক ইমিলি সাগিৰ লগত দেখা হৈছিল কিন্তু প্ৰকৃত ৰহস্যটোৱে আছিল যে এই ভনীয়েকজনীয়ে কাৰো লগতে কথা বতৰা পতা নাছিল তথা ইমিলি সাগিৰ লগতো খোজকাঢ়ি ঘূৰি ফুৰাত দেখা গৈছিল আসল কথাটোৱে হ'ল যে এই ইমিলি সাগিৰ ভনীয়েকজনীয়ে কাৰো লগতে কথা বতৰা পতা নাছিল কিন্তু এনেকুৱা লাগিছিল যেন ইমিলি সাগিৰ লগতে খোজকাঢ়ি ঘূৰি ফুৰিছে আৰু ইমিলি সাগিয়ে কৰা প্ৰত্যেকটো কামেই কৰি গৈছে কিন্তু ৰহস্যৰ কথা এয়াই আছিল যে ইজনীয়ে সিজনীক কেতিয়াও দেখাও নাছিল আৰু কথাও পতা নাছিল ইয়াৰ পাছত এই যিবোৰ ঘটনা ঘটিছিল শুনিলে হয়তো আপুনিও বহুতেই বেছি আচৰিত হৈ পৰিব বন্ধু-বান্ধৱীসকল এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই তেনেহলে ভিডিঅ'টোত এটা লাইক কৰিব আৰু চেনেলটি যদি সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰিব তেনেহলে পলম নকৰি বলক নেক্সট পাৰ্টটোলৈ আগবাঢ়ো আসলতে সৰুৰে পৰা ইমিলি সাগিৰ লগত একে দেখা অৰ্থাৎ ইমিলি সাগিৰ ভনীয়েকক ইমিলি সাগিৰ লগতে দেখা পোৱা গৈছিল কিন্তু যেতিয়াই ইমিলি সাগিক এই বিষয়ে প্ৰশ্ন কৰা হৈছিল তেতিয়া ইমিলি সাগিয়ে কৈছিল যে মোৰ কোনো ভনী নাই আৰু মোৰ নিচিনা দেখাত একে মানুহ মই আজিলৈকে ক'তো দেখা নাই আনহাতে এই একে প্ৰশ্ন যেতিয়া ইমিলি সাগিৰ পৰিয়ালৰ মানুহক সোধা হৈছিল তেতিয়া ইমিলি সাগিৰ মাক দেউতাকে কৈছিল যে ইমিলি সাগিৰ লগত কোনো যমজ সন্তান জন্ম হোৱা নাছিল আৰু ইমিলি সাগিৰ বাহিৰে তেওঁলোকৰ কোনো অন্য সন্তানো নাছিল আৰু এইবোৰ কথা শুনাৰ পাছতে সকলোবোৰ মানুহৰ মাজতে এটা আতংকৰ সৃষ্টি হৈছিল আৰু লগতে ইমিলি সাগিৰ প্ৰতিও ইমিলি সাগিৰ মাক দেউতাকে ভয় কৰা আৰম্ভ কৰিছিল বন্ধু-বান্ধৱীসকল এতিয়া হয়তো আপোনালোকে ভাবিছে যে এনেকুৱা কেনেকৈ সম্ভৱ হ'ব পাৰে আৰু এয়া হয়তো কাল্পনিক কথা তেনেহলে কৈ দিও ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক তেতিয়া সকলোখিনি কথাই গম পাব যেতিয়াই ইমিলি সাগিৰ ভনীয়েকৰ কথা সকলোতে প্ৰচাৰিত হ'ল তথা ইমিলি সাগিৰ কথাটো আতংকলৈ পৰিণত হ'ল তেতিয়াই ঘৰৰ মানুহে সিদ্ধান্ত ল'লে যে ইমিলি সাগিক ঘৰৰ ভিতৰতে আবদ্ধ কৰি ৰখা হওক আৰু তেনেকৈ ইমিলি সাগিক যেতিয়া ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰখা হৈছিল তেতিয়া ইমিলি সাগিৰ পিতৃ-মাতৃয়েও কেতিয়াবা ইমিলি সাগিৰ যমজ ভনীয়েকক দেখা পাইছিল আৰু য'ত নেকি ইমিলি সাগিয়ে অন্য এটা কাম কৰি থাকে আৰু তেতিয়াই তাৰ যমজ ভনীয়েকেও বেলেগ এটা কাম কৰি থাকে
আৰু এই সকলোবোৰ দেখি দেখি ইমিলি চাগিৰ মাক দেউতাকক ভাবিবলৈ আৰম্ভ কৰিছিল যে ইমিলি চাগিৰ ভনীয়েকজনী একো নকৰাকৈ ঘৰৰ ভিতৰলৈ বাৰু কেনেকৈ সোমাই আহে য'ত নেকি তেওঁলোকৰ অন্য কোনো যমজ সন্তান নাই তেতিয়াহ'লে এই যমজ সন্তানগৰাকী ইমিলি চাগিৰ লগত ক'ৰ পৰা আহিল আৰু এনেকৈ পৰিয়ালৰ মানুহেও এয়া হয়তো ইমিলি চাগিৰে আত্মা হ'ব পাৰে বুলি ভাবিবলৈ আৰম্ভ কৰিছিল বন্ধু বান্ধৱীসকল এই ঘটনাটো সংঘটিত হৈছিল 18শ শতাব্দীত বন্ধু বান্ধৱীসকল এইটো এটা একেবাৰে সত্য কাহিনী আৰু এই কাহিনীৰ ৰহস্য বৰ্তমান সময়লৈকে ৰহস্যৰ আৱৰ্ততে আছে ভিডিঅ'টোৰ শেষৰ ভাগলৈ যোৱাৰ আগতে আপোনালোকলৈ বুলি অন্য এটা অনুৰোধ যদিহে এতিয়াও চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব কিয়নো মই মাজে মাজে এনেধৰণৰ কাহিনী আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিম পিছলৈ ইমিলি চাগি যেতিয়া ডাঙৰ হ'ল তেতিয়াই মাক দেউতাকে থিৰাং কৰিলে যে যিহেতু এতিয়া তাই ডাঙৰ হৈছে আৰু তাই বাহিৰলৈ যাব নোৱাৰে সেয়েহে ঘৰলৈকে এজন শিক্ষক মাতি ইমিলি চাগিক পঢ়ুৱাৰ দায়িত্ব দিলে আৰু এনেকৈয়ে পঢ়ি শুনি ইমিলি চাগি ডাঙৰ মানুহ হ'ল আৰু লগতে এইখন চহৰ এৰি অন্য এখন চহৰলৈ যাম বুলি মাক দেউতাকক ক'লে কিন্তু তাৰ আগতে ইমিলি চাগিয়ে চাকৰি কৰিব বিচাৰিছিল আৰু সেয়েহে ইমিলি চাগিয়ে চাকৰি কৰিবৰ বাবে তাৰে স্কুল এখনত ভৰ্তি হ'ল কিন্তু ইমিলি চাগিক দেখাৰ পাছতেই সেই স্কুলখনৰ যিসকল সৰু সৰু ষ্টুডেণ্ট আছিল সেইসকলে ইমিলি চাগিক দেখি বহুত বেছি ভয় কৰিলে আৰু লগতে চিঞৰ বাখৰ কৰিবলৈ আৰম্ভ কৰিলে আৰু এনেকৈয়ে ইমিলি চাগিয়ে শিক্ষকতা কৰা বিদ্যালয়সমূহ সলাবলৈ ধৰিলে আৰু প্ৰত্যেকখন বিদ্যালয়তে একেটা ঘটনাৰে পুনৰাবৃত্তি হ'ল যাৰ ফলস্বৰূপে ইমিলি চাগিয়ে নিজৰ চহৰখন এৰি নিজৰ লগত হৈ থকা পৰিস্থিতিসমূহৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ইউৰোপৰ এখন সৰু চহৰলৈ বুলি গুচি আহিল আৰু এই ইউৰোপৰ সৰু চহৰখনলৈ অহাৰ পাছতে ইমিলি চাগিয়ে আকৌ এখন নতুন বিদ্যালয়ত ভৰ্তি হ'ল আৰু ছাত্ৰ ছাত্ৰীসকলক পঢ়াবলৈ আৰম্ভ কৰিলে ইমিলি চাগিৰ শিক্ষকতা কৰাটোৱে এটা ডাঙৰ সপোন আছিল আৰু সেয়েহে তাইৰ সপোন ফলপ্ৰসূ কৰিবৰ বাবে পাৰ্যমানে চেষ্টা কৰিলে কিন্তু এয়াতো মাজে সময়ে ছাত্ৰ ছাত্ৰীসকলে ইমিলি চাগিৰ যমজ ভনীয়েকক দেখা আৰম্ভ কৰিলে কিন্তু ছাত্ৰ ছাত্ৰীসকলে প্ৰথম অৱস্থাত এয়া হয়তো ইমিলি চাগিৰ কোনোবা ভনীয়েকে হয় আৰু মাজে মাজে আহি ইমিলি চাগিক লগ কৰে বুলি ভাবিছিল কিন্তু তাৰ মাজতেই এদিন হঠাতে ইমিলি চাগিয়ে বিদ্যালয়খনৰ বাগানতে ফুল চিঙি থকাৰ অৱস্থাতে ইমিলি চাগিৰ যমজ ভনীয়েকগৰাকী আহি ক্লাছৰুমত বহি আছিল আৰু মূৰটো তলমূৰ কৰি আছিল আৰু এই কথাটোকে দেখি ছাত্ৰ ছাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হ'ল আৰু সকলোৱে বহুত বেছি ভয় খালে আৰু সেই দিনাখনিৰ পৰাই ইমিলি চাগিক কোনেও দেখা নাই আৰু সেই সময়খিনি আছিল 1845 চনত বন্ধু বান্ধৱীসকল 1845 চনৰ সেই সময়ৰ ইউৰোপৰ বহুতো মানুহেই ইমিলি চাগিৰ এই যমজ ভনীয়েকগৰাকীক লগ পাইছিল তথা দেখাও পাইছিল কিন্তু কোনেও সেই ভনীয়েকগৰাকীৰ লগত কথা পতা নাছিল আৰু যেতিয়াই ইমিলি চাগিক এই বিষয়ে সোধা হৈছিল তেতিয়াই ইমিলি চাগিয়ে মোৰ কোনো যমজ ভণ্টি নাই আৰু লগতে মই কাকো আজিলৈকে লগ পোৱা নাই বুলি কৈছিল আৰু মাক দেউতাকে এই কথাষাৰ স্পষ্ট কৰিছিল যে ইমিলি চাগিৰ লগত কোনো যমজ সন্তান জন্ম হোৱা নাছিল তেনেহ'লে বাৰু ইমিলি চাগিৰ দৰে একে দেখা এই ছোৱালীজনী বাৰু কোন আছিল এই বিষয়ত আপোনালোকৰ মতামত কি তলৰ কমেণ্ট বক্সত জনাব বুলি আশা কৰিলোঁ বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই বাৰু কেনেকুৱা পালে আৰু লগতে এনেধৰণৰ ভিডিঅ' বাৰু আগলৈকো চাই থাকিব বিচাৰেনে এই বিষয়বোৰ তলৰ কমেণ্ট বক্সত জনাব আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো এটা শ্বেয়াৰ কৰিবলৈ নিশ্চয়কৈ নাপাহৰিব ধন্যবাদ